নমস্কাৰ, মই শ্ৰী মঞ্জুতি চেতিয়া। আজি অসমৰ এজন মহাবীৰ লাচিত বৰফুকনদেৱৰ 400 সংখ্যক জন্মবাৰ্ষিকী আৰু আজি দিনটোতেই লাচিত বৰফুকনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মই এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটি আমি শৈশৱতে বিদ্যালয়ত পঢ়ি অহা। আজি হঠাতে চকুত পৰিল কবিতাটি আৰু এই কবিতাটি মই আবৃত্তি কৰিব লৈছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম নজনা বীৰৰ মোৰ, কবি বিনন্দ চন্দ্ৰ বৰুৱা। লুইতৰ পাৰৰ চিলা পৰ্বতৰ দাঁতিত এখনি গাঁও, ভেলেঙি দৰে চকু জুৰি ৰয় যেনি এবাৰ চাওঁ। সেই গাঁৱতেই 80 বছৰীয়া মৰাণ বুঢ়াৰ ঘৰ, সংসাৰত আছে নাতি এটি মাথো সিয়েই আপোন পৰ। বুঢ়াৰ মৰম বেথাৰে কলিয়াৰ 68 বছৰ হ'ল, এদিন গধূলি শৰাইঘাটলৈ অকলৈ ওলাই গ'ল। মাটিত এফাল পোত খাই তাত আছে লাও খোলা পৰি, দেখি কলিয়াই খানি উলিয়াই আনিলে সাদৰ কৰি। ককাকক সুধিলে আতি গুৰি তাৰ, কলিয়া যে সৰু ল'ৰা। ক'লে বুঢ়া আপে হুমুনিয়াহ কাঢ়ি, কথাটি আগৰে পৰা। এদিন মোগলে সাগৰৰ দৰে অলেখ সেনানী লৈ, ৰাম সিংহ ৰজাৰ লগত আহিল লোভত বলিয়া হৈ। অতি আদৰৰ সোণৰ অসম কৰো বুলি চাৰ খাৰ, আহিল মোগল ৰাজপুত বিজয়ী দেশ জুৰি হাহাকাৰ। শৰাইঘাটৰ ৰজাৰ বিষয়া লাচিত ফুকন বীৰ, জন্মভূমিক ৰাখিবৰ মনে উপায় কৰিলে স্থিৰ। দেশৰ কাৰণে প্ৰাণ দিবলৈ আহিল কতনো বীৰ, পৰি গ'ল হাই শৰাইঘাটতে অলেখ জনৰ শিৰ। লাচিত বীৰৰ সহিব নোৱাৰি অতুল বিক্ৰম বল, মোগল সেনানী জয় আশা এৰি অহা বাটেই ঘূৰি গ'ল। সেই যুঁজতেই তোৰো যে পিতাৰে এৰিলে নিজৰ প্ৰাণ, হাঁহি হাঁহি গৈ দেশৰ কাৰণে জীৱন কৰিলে দান। আজিও দেখোন মনত পৰিলে ফুলি উঠে বুকু মোৰ, জনমভূমিৰ কাৰণে মৰিল ভাগ্যৱান পিতা তোৰ। আলৈ এথানি নকৰিবি হেৰ কোনোবা বীৰৰ মোৰ, অতি আদৰৰ বস্তু হেৰ সিটো পবিত্ৰতা ভৰপূৰ। কলিয়াই দিলে মৰাণ বুঢ়াক নজনা বীৰৰ মোৰ, চন্দন কাঠৰ চিতাত জ্বলাই বুকু যে পেলালে জোৰ। ধন্যবাদ।